নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। শেহতীয়াকৈ হ'লেও আপোনালোকক ৰঙালী বিহুৰ বহুত শুভকামনা জনালোঁ। সকলো ভালে থাকক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। বহুত দিন মোৰ চেনেলত ভিডিঅ' দিব পৰা নাই, বিশেষ এটা কাৰণত। আজি আমি বিশেষ ঠাইডোখৰলৈ আহিছোঁ, ডিব্ৰুগড়তে। মই ভাইটি আৰু বিশেষ ব্যক্তি এজনৰ সৈতে গেটৰ সন্মুখতে চাকি বাতি লৈ ল'লোঁ। অসমীয়াৰ নতুন বৰ্ষটো সকলোৰে কাৰণে ভালে যাওক বুলি চাকি এগছ দিবলৈ আজি আমি ইয়ালৈ আহিছোঁ। ইয়াৰ সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। বাওঁফালৰ পৰা আহিলে এইখন প্ৰথমখন গেট, কিন্তু এইখন গেটে সোমোৱা ওলোৱা কৰা বন্ধ। আৰু সোঁফালৰ পৰা যদি আহে তেতিয়াহ'লে এইখন প্ৰথমখন গেট, এইফালে সোমোৱা ওলোৱা ঠিক আছে। আৰু এইফালে বাওঁফালে কি আছে, সোঁফালে কি আছে, সকলোবোৰ এফালৰ পৰা দেখাই থাকিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। হিন্দু ধৰ্মৰ চাৰিধামৰ অন্যতম উৰিষ্যাৰ পুৰীত অৱস্থিত শ্ৰী জগন্নাথ মন্দিৰক আৰ্হি হিচাপে 2014 চনত এই মন্দিৰটো নিৰ্মাণ কৰা হৈছিল। ডিব্ৰুগড় তিনিচুকীয়া বাইপাছৰ পথৰ খনিকৰ মহাত্মা গান্ধী উদ্যানৰ ওচৰতে অৱস্থিত এই মন্দিৰটোৰ উচ্চতা 85 ফুট। স্থাপত্য গাঁথনি অনুসৰি এই মন্দিৰটো পুৰীত অৱস্থিত ভাৰতৰ মূল জগন্নাথ মন্দিৰ দ্বিতীয় স্বৰূপ। চাকিখন জ্বলাই আঁতাইছিলোঁহে মাত্ৰ, ইমান জোৰে বৰষুণ জাক আহিলে আমি অকণমান সময় ৰৈ দিবলগীয়া হ'ল। এইকেইদিন পিছবেলা আমাৰ উজনি অসমত প্ৰায় বৰষুণ দিব ধৰিছে। আপোনালোকৰ ফালে ৱেডাৰটো কেনেকুৱা জনাবচোন। A few moments later. বৰষুণ এৰিলে আমি ওপৰলৈ আহিছোঁ। ওপৰৰ পৰা আপোনালোকক সম্পূৰ্ণ জগন্নাথ মন্দিৰ ভিউটো দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। বৰষুণ এৰাৰ পাছত পৰিৱেশটো ইমান ধুনীয়া লাগিছে, চাওকচোন এবাৰ আপোনালোকে। মানুহবোৰে পূৰা ফটো উঠাত লাগিছে। আজি মানুহ কমকৈ আছে, আনকালেতো আহিলে বহুত বেছিয়ে মানুহ থাকে। এয়া হৈছে ওপৰলৈ উঠি যাওঁতে খটখটিকেইটাৰ তলতে থকা বিষ্ণুৰ প্ৰতিমূৰ্তি। এইফালে ইমান ধুনীয়াকৈ মূৰ্তিবিলাক ইয়াতে বনাইছে। সঁচাকৈ বহুত ভাল লাগে ইয়ালৈ আহিলে। মই আগতেও আহিছোঁ, কিন্তু আগতে ভিডিঅ' কৰা হোৱা নাই। এতিয়া ভিডিঅ' কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই আপোনালোকক দেখাম ইয়াতে থকা সৰু সৰু মন্দিৰবিলাক। কি মন্দিৰ আছেনো ইয়াতে। এয়া হৈছে লক্ষী মন্দিৰ। এয়া লক্ষী মন্দিৰৰ পৰিৱেশ। এয়া হৈছে ৰাম মন্দিৰ, ৰামৰ দৰবাৰ হয় এয়া। কিমান ধুনীয়া পৰিৱেশটো চাওকচোন। ৱালত কিমান ধুনীয়াকৈ পেইণ্টিং কৰা আছে। ৰামৰ সকলোখিনি দৃশ্য ইয়াতে অঁকা হৈ আছে। মই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক, ৰাম লক্ষ্মণ বনত থাকোঁতে হৰিণা খেদিবলৈ যোৱা দৃশ্যটো।
এইফালে কিমান ধুনীয়াকৈ অংকন কৰা হৈ আছে চাওকচোন এবাৰ। এয়া হৈছে নৱগ্ৰহ মন্দিৰ। ইয়াৰ নৱগ্ৰহ মন্দিৰৰ পৰিৱেশ হয় এয়া। এয়া হৈছে বিমলা মন্দিৰ। বিমলা মন্দিৰৰ পৰিৱেশ এয়া চাওকচোন কিমান ধুনীয়া। আৰু এয়া হৈছে গণেশ মন্দিৰ। চাওকচোন গণেশ মন্দিৰৰ পৰিৱেশটো। আৰু এয়া কি হয় মই নাম নাজানো, নামটো ইয়াত লিখা নাছিলে। এয়া হৈছে শিৱ মন্দিৰ। শিৱ মন্দিৰৰ মুখতে থকা নন্দীক যদি কাণতে আপোনালোকে মনোকামনাবোৰৰ কথা কয় তেতিয়া মনোকামনা পূৰ্ণ হয় বুলি কয়। আমি কাণে কাণে ক'লোঁ আৰু আগে পিছেও প্ৰমাণ পাইছোঁ মনোকামনা পূৰ্ণ হৈছে। আপোনালোকেও আহি ক'বচোন দেই। আৰু এয়া হৈছে হনুমান মন্দিৰ। হনুমান মন্দিৰৰ পৰিৱেশ এয়া আপোনালোকে ভালদৰে চাওক। আৰু ইয়াতে যজ্ঞ কিবা পূজা পাতল কৰা হয়। শেষৰ ভিউটো এয়া জগন্নাথ মন্দিৰৰ সম্পূৰ্ণ দৃশ্য আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিলোঁ যিমানখিনি পাৰোঁ। আমি ওলাই আহিলোঁ, বতৰটো বহুত বেয়া, সোনকালে ঘৰলৈ যাব লাগে। এয়াই বজাৰ সমাৰবিলাকো আজি বহুত কম, ভিৰ ভাৰো ইমান নাই। শেষত ফুচকা খাই আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।